1 নম্বৰ তলৰ কণ্ঠ শিক্ষকৰ শিক্ষাৰ লগত জড়িত ক SSC, খ NCERT, গ BSF, খ PWD। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ NCERT। প্ৰশ্ন 2 NCERT কিমান চনত স্থাপিত হৈছিল? ক 1986, খ 1988, গ 1961, খ 1967। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ 1961। 3 নম্বৰ প্ৰশ্ন তলৰ কণ্ঠ সংযোগৰ উপকৰণ নহয়? ক সংগ্ৰহক, খ মাধ্যম, গ পৰিৱেশ, খ নিবনুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ নিবনুৱা। 4 নম্বৰ প্ৰশ্ন এটি শ্ৰেণীকোঠাত শিক্ষকৰ বাবে আৱশ্যকীয় সম্পদ ক ব্লেকবৰ্ড, খ চকী মেজ, গ লাঠি, খ দূৰদৰ্শন। শুদ্ধ উত্তৰটো হৈছে ক ব্লেকবৰ্ড। 5 নম্বৰ প্ৰশ্ন শিক্ষণ প্ৰক্ৰিয়াৰ প্ৰকৃতি হ'ল ক সামাজিক, খ ঐতিহাসিক, গ ভৌগোলিক, খ বৈজ্ঞানিক। শুদ্ধ উত্তৰটো হৈছে ক সামাজিক। 6 নম্বৰ প্ৰশ্ন উত্তৰ কৌশলৰ জনক কোন? ক ছক্ৰেটিছ, খ প্লেটো, গ হলেণ্ড, খ এজনো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক ছক্ৰেটিছ। 7 নম্বৰ প্ৰশ্ন মাইক্ৰ টিচিং তলৰ কোনটোৰ লগত জড়িত? ক শিক্ষণ কৌশল, খ শিক্ষণ পদ্ধতি, গ শিক্ষণ নমুনা। ওপৰৰ আটাইকেইটা শুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক শিক্ষণ কৌশল। 8 নম্বৰ তলৰ কোনটো প্ৰেৰণাৰ এটি কাৰক নহয়? ক পুৰস্কাৰ, খ উদ্দীপনা, গ অনুশীলন, খ প্ৰশংসা। শুদ্ধ উত্তৰটো হৈছে গ অনুশীলন। 9 নম্বৰ গেষ্টাল শব্দৰ অৰ্থ হ'ল ক গোলাকাৰ, খ ত্ৰিভুজ, গ সম্পূৰ্ণ আকাৰ গঠন, খ আয়তন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ সম্পূৰ্ণ আকাৰ গঠন। 10 নম্বৰ শিক্ষণৰ সংযোগবাদ তত্ত্বৰ উদ্ভাৱক কোন? ক পেভলভ, খ ৰুছো, গ থৰ্ণডাইক, খ স্কিনাৰ। ইয়াৰ উত্তৰটো হৈছে গ থৰ্ণডাইক।